हेलो एवरीवन वेलकम एंड वेलकम बैक टू माय चैनल जो ब्लॉगत आपनालोके देखिले मनसा पूजा उपलक्षे आमी खुराहतर घर आहि पाइছো आरो तार पिछरखिनि हबो आजिर ब्लॉगटत गतिके भिडिओটো शेषলৈকে চাব तो बोलक आरम्भ करू एया भाइटी सकले पानी तुलिब जाবৰ কাৰণে हाजु হৈ আছে फाइनल ताइगिन इज्जत खाइ दे एक को इज्जत छिदिन নাই যেমকে আছে হেমকে মারি কিয় দিম এফালে কিয় দিয়া নাই খোফাৰ ফটোটো তই তো পেটটো হেৰে হৈছা তাকো গেঞ্জিৰ ওপৰত এইটো পেট ইনকে লাৰি দিছা কি হল ততে আৰু এইফালে হাজুন কাচুন চলি আছে আমাৰ লেডিজ পাৰ্টি খিনিৰ এই হিমানীৰ চলিগাটা ইউটিউবত দি দিবা লাগব মুকিলা চাও মাহী একবাৰ চাই দিয়া Iya ram. Akal lagi uci merubah. Ano ha YouTube. Allah li. Mula dong kena dulu bisri bali ya. Ini bingo. Kena dulu hasil merubah mai tu dia tu bali lu. Mau apa sih? Bela Apa আজি কাছি এয়া আমি ৰেডি হৈ গলো পূজাৰ পানী তুলিবলৈ আৰু এয়া পুৰোহিতে বিলাইছে ঘটবোৰ যিয়ে যোনটো ল'ব নহলে কাজিয়া হৈ যাব পাৰে তো আৰু এই ঘটকিটাতে অনা হ'ব পানী তো বলক যাও আমি পানী তুলিব ঘটি গেং মই চেন্ডেল পিন্ধি আইছো গৈ থাকোতে ৰাস্তাত পালো এটা নামঘৰ আৰু নামঘৰতে তামোল পান দি গুটেবোৰে সেৱা ল'ব গুটেবোৰে মানে বৰমা আহিছে গুটেকেইটা ৰাস্তা পাৰ হ'ব সুবিধা হয় No, itu ikai lote beauty. Paling lama asli. Itu belakang kiri tu ni jauh tu na. মোকে কৰিছে কি আছে বিট আইয়া ওজাপালিৰ বিটৰ লগত আহি পাই গলো আমি হৰিদেৱ ধাম আৰু ইয়াতে তোলা হ'ব পানী তুমিও দিবা নেকি হেৰিয়া আইয়া কিবা বহুতা 100K আমি সোমালো হৰিদেৱ ধামৰ ভিতৰত স্পীড কৰি দিলে বেয়া দেখি যদিও উপায় নাই কি ব্লগটো নহলে বহুত দীঘল হৈ যায় পথ ধৰি মই কিমান এডিট কৰিব লাগিব তই জানা না আৰু এয়া পানী তোলাৰ আগত পুৰোহিতে কিছুমান নিয়ম কৰি আছে এনে বইজা চাব ৰাতি 6টা বজাক লৈ ধুইলা উঠি বাগান দিছি ইটা উঠাব নোৱাৰো আকৌ দেখি তুমি লাগি ঘুম যায়
ভিৰ আছে ন রাস্তা দিন রাস্তা হাই দস্ত ক হাই দস্ত কয় গেছি ঘৰতে হাই দস্ত ঘৰতে ব্লগ হৈছে করছে 100 কে সাবস্ক্রাইবার বলে 100 কে কেটো গুছে দিয়া মই কৰিছো ৰবা আৰু এটা পারবো তোমাৰ ভিতৰতে আহিব ঘটত পানী লোৱাৰ আগত এয়া চাকি এগছি ধূপ আৰু লগতে তামোল পাণ দি জন্মদাতাক প্ৰণাম জনোৱা হৈছে আমাৰ যিটো বিয়াৰ নিয়ম এয়া পানী কাটি লৈছে দেখিছে নহয় বিয়াত যিটো পানী তোলা নিয়ম ইয়াতেও সেই একেটাই পাৰ্থক্য এইখিনিয়ে তাত মহিলাসকলে কামখিনি কৰে আৰু ইয়াতে কৰে পুৰুষসকলে তাৰ পিছতে এয়া যোনটো মেইন ঘট সেই ঘটটোত পানী লোৱা হৈ গ'ল আৰু এয়া এটা এটাকৈ ঘটকেইটা ভৰাই দি আছে গোটেইকেইটাই নামি যোৱা নাই সকলোৱে নিজৰ নিজৰ ঘটবোৰ ল'লে লৈ এয়া আমি এতিয়া উভতিম ঘৰলৈ তো বলক ঘৰত লগ পাই আছোঁ পানী তুলি অহাৰ পিছত এয়া হৈছে ঘৰৰ পৰিৱেশটো পানী তোলা যিসকল লোক চাকি দুনি আৰু ঘট লৈছে তেওঁলোকে গোটেই মণ্ডপটোৰ চাৰিওফালে হাত পাক ঘূৰিব লাগে মই গোটেই হাত পাকটো নেদেখুৱাও নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব অলৰেডি দীঘলীয়া হৈছেই আৰু এইফালে গাড়ী চলাই আছে মোৰ বেকগ্ৰাউণ্ডৰ চাউণ্ডটো ইগন'ৰ কৰি দিব আপোনালোকে আৰু এইফালে পুৰোহিতক বৰণ কৰি থকা হৈছে আৰু এইজনী হলো মই পূজাখনত সবকে উঠালো কিন্তু মই মোক নিজকে উঠাব পাহৰি গৈছো আৰু মই কোৱাও নাই অৱশ্যে কাকো ভাব হোৱা নাই যে মই মোকো দেখুৱাব লাগে ময়ো অকণমান উঠিব লাগে দিয়কচোন পূজা দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আৰু এতিয়া ভাতকেইটা খালোঁ যোৱাকালিতো সেই দেউতাহঁতৰ লগত হবিজ কৰাই হবিছে আলু পিটিকা ভাত খালে এনেও সোনকালে ভোক লাগে বেলেগৰতো নাজানো আপোনালোকৰো হয় নেকি বাৰু তেনেকুৱা মোৰ কিন্তু আলু পিটিকা ভাত যদি খাওঁ মোৰ বহুত সোনকালে ভোক লাগে এয়া ভাত খালোঁ কিন্তু ভাতকেইটা খাই এতিয়া বিৰাট টোপনি ধৰিছে আৰু যিহেতু যোৱাকালি খোৱা কালি বুলি নহয় মই মমো জন্ম পোৱাৰ পৰা চাগে ৰাতি ভালকৈ কেতিয়া শুইছিলোঁ মোৰ মনতে নাই তথাপি ৰাতিপুৱা 1 ঘণ্টা 2 ঘণ্টা যি শুব পাওঁ কিন্তু আজি সেই 1 ঘণ্টা 2 ঘণ্টা সেই সময়খিনি তাৰমানে ওলাই আহিব লগা হ'ল গতিকে সেইখিনি সময় মই শুব নাপালোঁ সেইকাৰণে এতিয়া বিৰাট টোপনি ধৰিছে ভাতকেইটা নোখোৱালৈকে ঠিকে আছিলে কিন্তু ভাতকেইটা খোৱাৰ পিছত এতিয়া থাকিব পৰা নাই টোপনি কিন্তু এই আলহীৰ মাজতো শুবও নোৱাৰোঁ বেয়া দেখিব গতিকে উপায় নাই আৰু মোৰে যদি এই অৱস্থা হৈছে আৰু বাকীকেইটাৰ ভাবকচোন দেউতাহঁতেতো সেই যোৱাকালিও লঘোণ তাৰপিছত সেই গধূলি হবিজ কৰিছে কৰি এতিয়ালৈকে একো খোৱা নাই সেই অকল চাহ গাখীৰ তেনেকৈ খাই আছে আৰু খুৰাহঁতেতো আজি বইল ভাত তেনেকৈ খাই আছে 10 দিন আগৰ পৰা চাই থাকক পুষ্পাঞ্জলি দি আছে গতিকে পুষ্পাঞ্জলি যিহেতু মই ল'ব নোৱাৰোঁ আপোনালোকক বেলেগে লোৱাখিনিয়ে দেখুৱাও বোলক বিয়াৰ পানী তোলা পৰ্বটো যেনেকুৱা মনসা পূজাৰ লগত মিলে তেনেকুৱা মই আৰু এটা মিল লক্ষ্য কৰিছোঁ বিয়া এখনত আমাৰ যিখিনি যোগাৰৰ প্ৰয়োজন হয় এই মা মনসা পূজাটো সেই একেখিনি যোগাৰৰে প্ৰয়োজন হয় বাৰু যি নহওক এয়া পুৰোহিতে দি আছে পুষ্পাঞ্জলি আৰু সৌফালে হোমত দিছে জুই পুষ্পাঞ্জলিখিনি লৈ ঘট লোৱা মানুহখিনিয়ে ড্ৰেছ চেঞ্জ কৰিব পাৰিব আৰু এইটো মই এয়া ভতিজা ল'ৰাটোৰ ছাইডেদি অকণমান শুইছিলোঁ সি টোপনি মাৰি আছিলে টোপনিৰ পৰা সাৰ পাই সি মোক মাক বুলি ভাবিছে পৰি যাব মাইনা মাইনা
মৰম কৰা মাইনাক মৰম দিয়া মৰম এনেকে নিদিয়া মা মৰম এনেকে দিয়া মৰম দিয়া তোমাক নহয় মাইনাক মৰম দিয়া বেটা মাইনাক মৰম দিয়া মৰম মৰম ঐ মুজু টানছা মুজু ক'ত মুজু বেটা ঐ কিয় ওজাপালিক লগত লৈ এয়া পুৰোহিতে মা মনসাৰ আগত দিছে আৰতি এটা কি হৈ আছে দালি বনি আছে নেকি আৰু খালে চব্জি হল ইয়াৰ পিছত তোমাৰ বিলাহী বনাম তাৰপিছত আলুৰ দম তাৰপিছত ভাজি কি কৰি আছ জেচিবি দি মাটি খান্দি আছ তাতে এখন জেচিবি আছে ইনজেকশনটো ময়ে মাৰি শুনি কি আৰু এয়া হৈছে আমাৰ ৰাতিৰ পৰিৱেশটো এতিয়া ওজাপালি উঠিব আৰু মানুহ নায়ে গোটেইবোৰ শুইছে কেইটামানহে আছো আমি তই বোলে শুইছলিয়ে মনটো সেনকি গৈছি মোৰ মতে ইমান আগ্ৰহ এৰে এইবোৰৰ পৰা ৰ'ব আহি কিন্তু মুখেন পেক কৈছি আৰু এয়া ৰেডি হৈ গ'ল আমাৰ ওজাপালি এতিয়া মানুহ বেছি নাই গধূলিৰ সময়ত এবাৰ গাইছিলে তেতিয়া আছিলে মানুহ কিন্তু মোৰ ভিডিঅ' বনোৱাহে নহ'ল আৰু এইবাৰো ইমান দুৰ্ভাগ্য মই সম্পূৰ্ণকৈ চাব নাপালোঁ আপোনালোকে বাৰু দেখিছেনে ওজাপালি কোনে কোনে দেখিছে কমেণ্ট কৰিবচোন মোৰ কিন্তু এয়া ছেকেণ্ড টাইম হয় মই এবাৰ চাইছিলোঁ সৰুতে খুব ভালকৈ মোৰ মনত নাই আৰু দুৰ্ভাগ্য মই এবাৰো সম্পূৰ্ণকৈ চাব নাপালোঁ বাৰু যি নহওক চান্সত পালে বাৰু আৰু কেতিয়াবা চাম মই যিখিনি পাইছোঁ আপোনালোকেও সেইখিনি উপভোগ কৰক কামাখ্যা বরদা দেবী নীলাচল পর্বতে বাসিনী টং দেবী জগৎমাতা কামেশ্বরী লালা গাম্বুরা কামাখ্যা বরদা দেবী নীলাচল পর্বতে বাসিনী টং দেবী জগৎমাতাই দণ্ডিমুদ্রাই নমস্তুতে এই নেকি মই আসলে আমার মানুহে কামৰূপত জন্ম লোৱাটো কৰ্তব্য নহয় কামৰূপত জন্ম লৈ কামাখ্যা দৰ্শন হ'ব লাগে আমার আই দোয়াবার মাগুর একটা রেখে কামাখ্যা দর্শন হব কামাখ্যা গেটতে লাগাল বললা কামাখ্যা রুকিয়েছিল গেটত
আমাৰ ইন্দিৰা বুলি মাতবো বস্তু ভাগত বস্তু আছিল ময়ো সেনে হৈছে দে গতিকে 2 লাখ মোকো দিলা ডাঙৰ গোটেই হিচাপ বঠিয়া গাল মাৰি দিলোঁ 2টামান চবা মাৰিলোঁ সহায়ৰ পৰা সহায় নাজো সহায়ৰ পৰা তাতো সহায় আনবা নোৱাৰোঁ মনৰ বিশ্বাস হ'ল যে কামাখ্যা বৰ অৰ্ডাৰ দেবী সেইকাৰণে এই কামাখ্যা হয় নেকি সেয়ে খালোঁ না প্ৰণাম কৰা সবিতা মুকুটা হাৰে সৰস্বতী ভাৰতী দীঘলীয়া নমস্তে যেনে আছিল সেনে আছিল যেতিয়ালৈকে মেলঘৰৰ ভিতৰত দক্ষিণদাৰো বেউলা সোমাইছিল থাকি আমি পৰমাই ৰমনদ্বীপৰ পৰা কালি যাব মাতি আনিছিল লৈ আহিছিল আনি সুন্দৰভাৱে কলাত কৰি লৈ পেলাই দুখৰকালীন না মোৰ দুখৰ কথা কাৰ উৎসৱ কোনে কৈ থব আৰু এয়া হৈছে ওজাপালিৰ বিদায়ৰ সময় সকলোৱে আঁঠু লৈছে আৰু এয়া গভীৰ টোপনিত পৰিছে আমাৰ বিট বয় আহা হেয়া আৰু এতিয়া হৈছে 4:45 গোটেইবোৰ যোনে যেনেকৈ পাইছে তেনেকৈ বাগৰি দিছে নোৱাৰিছে আৰু আমি কেৱল 3জন মানুহ আছোঁ খুৰা খুৰী আৰু মই খুৰী অকলে কামখিনি কৰি আছে ভাল নালাগে ময়ো অকণমান হেল্প কৰি দিলোঁ আৰু এইফালে দি থকা হৈছে নেক্সট দিনাখনৰ পুষ্পাঞ্জলি মানে আজি লাষ্ট দিন হয় তো একদম ডাঙৰকে দিছে আবার দিয়ে করছে এই ফুলে এই কানুগুলো ওই খাতা বাজার নিয়ে পূজাৰ শেষৰটো দিনৰ যিখিনি নিয়ম সেই নিয়মখিনি পুৰোহিতে সম্পূৰ্ণ কৰি দিয়াৰ পিছত এয়া ভাইটিয়ে লৈ গৈ আছে যিটো পূজাৰ মেইন ঘট সেই ঘটটো বিসৰ্জন দিবৰ কাৰণে দেৱীক আজিয়ে বিসৰ্জন দিয়া নহয় দেৱী 3 দিন থাকিব কিন্তু আমি 3 দিন থাকিব নোৱাৰোঁ বিসৰ্জনৰ ভিডিঅ'টো দেখুৱাব পাৰিলে ভাল লাগিলে হয় আমি থাকিব নোৱাৰোঁ গতিকে আমি ওলালোঁ যাব আহাৰ দিনাখন ফূৰ্তিত বেগ ভৰাইছিলোঁ আৰু যোৱাৰ দিনাখন দুখ মনেৰে বেগটো ভৰাই আমি যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই